পাওনা ভিখাৰীটো আহিলে চাও চা পাওনা ভিখাৰীটো আহিলে ভিখাৰী আৰু ঐ পাওনা নাই দিয়া ঐ কংকনা ৰচোন ক'ত গৈছিলি কি হ'ল মন চন মাৰি আছো যে নাই নাই কি হ'ল ক না এনেও একো হোৱা নাই আৰে মোক নকওনে তই একো হোৱা নাই অ বল একো হোৱা নাই আৰে কি ঐ ভিখাৰী আহি আছে ইস কাজে মোক দেখলো ৰাতিপুৱা ৰাতিপুৱা ভিখাৰী ভিখাৰীৰ মোক নাচাবি নাচাবি দিনটো বেয়া যাব তোৰ হৈছে কি পাগল সঁচাই সঁচাই ঐ ৰ আৰে মোক যাবলৈ দে আৰে হৈছে তোৰ কি ক আৰে যাবলৈ দে মই পাগল হৈছো চুপ একদম চুপ কি হতত কি পঢ়ি শুনি তই দেখাব মন নাযায় নেকি তোক ভাল চাকৰি কৰি দেখাব মন নাযায় নেকি সিহঁতক হা যায় কিন্তু সৰুৰ পৰা আজিলৈকে এখন কলেজ স্কুলত পঢ়ি নাপালোঁ মোৰতো মন যায় ন কটন কলেজ বিশ্ববিদ্যালয়ত পঢ়িবলৈ কাৰণ সৰুৰ পৰা মোৰ হাতত টকা পইচা নাই সৰুৰ পৰা স্কুল কেনেকুৱা দেখা নাপালোঁ মোৰো পঢ়িবলৈ মন যায় ডাঙৰ ডাঙৰ কলেজত ন এই পেটটোৰ কাৰণে লোকৰ ঘৰত কাম কৰোঁতেই গ'ল সৰুৰ পৰা কাৰণ যদি মই তোৰ সপোনবোৰ পূৰণ কৰোঁ মানে শুন মই মানে তোক পঢ়াম ভাল কলেজলৈ তোৰ নাম লগাম কি অঁ সঁচাই কৈছোঁ মোৰোতো মন যায় ন তহঁতেতো ধনী মানুহ যাওঁ বুলি ক'লে ঘূৰিব যাব পাৰোঁ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত খাব পাৰোঁ কিন্তু আমাৰ দৰে দুখীয়া মানুহবোৰৰ পেটটোৰ কাৰণে কিমান কষ্ট কৰিব লাগে তই নুবুজিবিও কেতিয়াও নুবুজ কাৰণ সৰুৰ পৰা এই পেটটোৰ কাৰণে লোকৰ ঘৰত কাম কৰি কৰি পঢ়া শুনাও বাদ দি দিলোঁ মা দেউতায়ো পঢ়াবলৈও টকা পইচা নাই কাৰণ কি ক'ম আৰু ভিক্ষাৰী বুলিতো জোকাবই ন সকলো মানুহে জোকাব কাৰণ আমাৰতো পইচা নাই ন সদায় ৰাস্তাৰ পৰা আহোঁতে ভিক্ষাৰী বুলি জোকায় কয় পঢ়া শুনা নাই জোকাবই দেচোন কাৰণ সঁচা নায়েই ন তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা আজি মোৰ ৰিজাল্ট দিছে নহয় ৰিজাল্ট দিছে নেকি গমেই নাপাওঁ তই মানে গমেই নাপাওঁ ন পাহৰিলি আৰু কচোন ক কি হ'ল ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট অঁ মই এতিয়া নতুনকৈ বিজনেছ এটা খুলিম ভাবিছোঁ তই পাৰ্টি দিব লাগিব দেই কিন্তু আৰে দিমতো ন ব'ল বল আমাৰ এইখিনিতো আধাখিনি খানা হৈ গ'ল হা দেন তুমি এটা কাম কৰিবা এইখিনিত মই নতুনকৈ ফ্লেটটো বনাম বুলি ভাবি আছোঁ গতিকে তুমিতো গম পাইছাই ন নতুনকৈ এই ফ্লেটখিনি বনাম গতিকে এইখিনি দায়িত্ব সকলো মই তোমাক দিছোঁ কাৰণ মই ইয়াত নাথাকোঁ ন বেছিভাগ গতিকে এইখিনি চোৱা চিতাটো তুমিয়ে কৰিব লাগিব ন গতিকে এইখিনি দায়িত্ব সকলো মই তোমাক দি দিছোঁ হা চোৱা ঘৰটো এইখিনিত বহিব লাগিব দুটামান আৰু ইয়াত কেইটামান বহিব লাগিব গতিকে এইখিনি সকলো বস্তু যদি তুমি চাই চিতি নিজৰ মতে কৰা আৰু ভাল তুমি এইখিনি সকলো চাবা ঠিক আছে এইখিনিতে সকলো ফাইল আছে গতিকে তুমি চাই ল'বা ঠিক আছে ভালদৰে মই যাওঁ আহিছোঁ হা চাবা ভালদৰে এইখিনি গোটেই প্ৰকৃতি এতিয়া মোৰ বহুত পইচাৰ দম দেখালেহি প্ৰকৃতিটো কেনেকুৱা মই ধ্বংস কৰি দিওঁ বহুত পইচাৰ ওপৰত হ'লে এতিয়া এইবিলাক চব মোৰ হ'ব মানুহ চিনি পোৱা নাই সি মানুহ চিনি পোৱা নাই ইমান ফোন কৰি আছোঁ কংকনা যে ৰিচিভ নকৰে কিয় গৈ আহোঁ তাৰ অফিচত অঁ বাইদেউ আপুনি আহিলে অঁ ক'ত গ'ল মেমজনী ওপৰত এই কামৰ কাৰণে আপোনাৰ তাতে বহি আছে যাব পাৰিব যাওক আপুনি থেংক ইউ তই কি ফোন কৰি আছিলি নেকি অঁ চোৱা নাই নেকি ইমান মিছ কল চোৱা নাই মোৰ তোৰ লগত পাছত কথা পাতিম হা মোৰ বহুত ডাঙৰ কাম এটা আছে মই যাব লাগিব তই পাছত আহিবি ঠিক আছে বাইদেউ ইমান জলদি আহিলে যে নাই অ' বাইদেউ আহিছোঁ মই বাইদেউ আহিছোঁ বাইদেউ কি কিছুমান মানুহক মোৰ ৰুমত খুৱাবলৈ দিয়া তুমি বাইদেউ এইটো আপোনাৰ বেষ্ট ফ্ৰেণ্ড আছিলে কাৰণে পঠাইছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড তোমাক মই আগতে কৈছোঁ মোৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে মোৰ ৰুমত কাকো সোমাবলৈ নিদিয়া
বাইদেউ এইটোতো আপোনাৰ লগৰীয়া ভাল লগৰীয়াৰ কাৰণে পঠাইছিলোঁ ভাল লগৰীয়া আছিল এতিয়া নহয় কাৰণ তাইৰ সমান টকা মোৰো হৈ গ'ল এতিয়া গতিকে নেক্সট টাইম মোক নুসুধাকে যাতে তাইক সোমাবলৈ নিদিয়া বাইদেউ কিছুমান আৱৰ্জনক মোৰ ৰুমত কিয় সোমাবলৈ দিয়া যোৱা আজি পৰা যাতে কেতিয়াও নেৰবা পাইছা নহয় নেক্সট টাইম যাতে এনেকুৱা নকৰা আউট গেট আউট আৰু শুনা নেক্সট টাইম এইটো কথা সদায় মনত ৰাখিবা যোৱা বাইদেৱে আজি মোক এনেকুৱা গালি দিছে পইচাৰ কাৰণে বেছি লেভেল দেখাইছে আগতে যোনটো বাইদেৱে হেল্প কৰিছে সেইটো বাইদেউৰ কাৰণে আজি ওপৰৰ পৰা খেদাই দিছে তাৰ প্ৰপতি বেছি হোৱাৰ কাৰণে লোভ দেখাইছে আজি মই কালি মানে কৰি আছোঁ ৰ তাৰ প্ৰপতি উৎপাত তাৰ পাব এই মছলা বাইদেউজনীয়ে খালি মাথা নষ্ট কৰিছে তাৰ মাত্ৰ খং কি আমাৰ খং নুঠে নেকি আজিতো প্ৰপতি জ্বলাই দিম মই চাই ল'বি ভাবিছে ওলাই সি মাত্ৰ পাৰে আমি কি একো নোৱাৰোঁ হেল্ল' বাইদেউ আপোনাৰ প্ৰপাৰ্টিটো জল্দি ধ্বংস হৈ গ'ল সঁচা ধ্বংস হৈ গ'ল জ্বলি গ'ল মই কেনেকৈ চাম মই ঘৰত নাছিলোঁ জ্বলি গ'লতো মই কি কৰিম বাইদেউ হ'ব দিয়ক বাইদেউ জ্বলি গ'লতো এতিয়া মই একো কৰিব নোৱাৰোঁ কি এইবোৰ হ'ব নোৱাৰে এইবোৰ হ'ব নোৱাৰে এইবোৰ হ'ব নোৱাৰে মোৰ চব চেষ্টা হৈ গ'ল এইবোৰ হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে মই ৰেৱতীৰ ওচৰত যাব লাগিব মই তাইক ক্ষমা খুজিব লাগিব কাৰণ সকলোবোৰ মই ৰেৱতীৰ ওচৰত যাব লাগিব মই কিন্তু বাইদেউ আপুনি মাতিছিলে ইয়াত আছে নহয় এইটো ঘৰটো চাফা কৰিবা তুমি কৰি থকা লগত আহিবা মই কেনেকৈ যাম এতিয়া তাইক কেনেকৈ ক্ষমা খুজিম মোৰ লাজো বহুত লাগিছে মই যাম কেনেকৈ একো নাই মই যাব লাগিব তাইৰ ওচৰলৈ ৰেৱতী কচোন তই ইয়াতে আছ মোক মাফ কৰি দে কি হ'ল কচোন পাছত তই উঠচোন মোক মাফ কৰি হ'ল কি কচোন কি হ'ল ভালকৈ কবি নে তই কি হ'ল ক নাই ভালকৈ ক আৰে কিয় কান্দি আছ ভালকৈ মানেতো মই কম তাইতো মোৰ সকলো ধ্বংস কৰি মই কি কৰিম আৰে কি হৈছে তোমালোকৰ ভালকৈ মোক কথাটো বুজাই ক'বানে তেনেহ'লে শুনা মোৰ প্লেনিংটো মানে ভুল ভাবি আছোঁ নেকি প্ৰপাৰ্টি ল'ম বুলি ভাবি আছোঁ এই বাইদেউৰ লগৰীয়া কাৰণে ইমান বেয়াকৈ কৈছে সিহঁতৰ দুইজন কাৰণে মিলাই লওঁ তাৰপিছত পিছত কি হ'ব দেখা যাব মই এতিয়া ফোন কৰোঁ বাইদেউৰ কাৰণে প্ৰপাৰ্টিটো জ্বলি গ'ল কি কৰে চাওঁ নহয় বহুত পইচাৰ অহংকাৰ দেখালে এতিয়া চাই লওঁ বন্ধুৰ কাৰণে এৰি দিছে মানে বহুত ডাঙৰ কথা মই বাইদেউৰ কাৰণে ফোন কৰিলোঁ তোমাৰ প্ৰপাৰ্টি একো জ্বলা নাই তোমালোকৰ দুজন কাৰণে মিলাবৰ কাৰণেহে মই আপোনাক এনেই কৈছিলোঁ আৰু মই পইচাৰ ইমান লোভীয়াও নহয় তুমি যে এনেকুৱা কৰিছা যে বাইদেউৰ কাৰণে পইচাৰ কাৰণে তুমি এৰি দিছা তোমাৰ বেয়াত ইমান হেল্প কৰিছে তোমাৰ বাইদেৱে পঢ়িব নোৱাৰে তাকো পঢ়াই দিছে বাইদেৱে এতিয়া জব পোৱাৰ পিছত বাইদেউৰ কাৰণে এৰি দিছা তুমি বহুত ডাঙৰ ভুল কাম কৰিছা মই বহুত লাজ পাইছোঁ আজি কাৰণ মই বহুত ভুল কৰিলোঁ মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ তোমাৰ হাতটো দিয়াচোন আৰু তোমাৰ হাতো দিয়া তোমালোকে দুজন এনেকাই থাকিবা চৰি মই মাফ কৰি একো নহয় দে এনেকুৱা হ'ব দে মাফ কৰিব